হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ মাজত আন এটা বিগ আপডেট লৈ আহিছোঁ, যিটো হ'ল ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড। অৰ্থাৎ তোমালোকে স্কুটিৰ বাবে আবেদন কৰিছিলা, ঠিক আছে। তো স্কুটিৰ বাবে যেতিয়া আবেদন কৰিছিলা, আবেদন কৰাৰ পিছত তোমালোকৰ বহুতো ছাত্ৰ-ছাত্ৰীক বহুতো ভুল হৈ আছিলে, ঠিক আছে। তো তোমালোকে ভাবিছা যে কেনেকৈ এডিট কৰিম, কেতিয়া এডিট কৰাৰ অপশ্যনটো আহিব। তো ফাইনেলি আজি এডিট কৰাৰ অপশ্যনটো আহি গ'ল, ঠিক আছে। তো তোমালোকে কেনেকৈ কৰিবা, এডিট কৰিবা, সেইটো তোমালোকে আজি এইটো ভিডিঅ'ত তোমালোক প্ৰচেছ গম পাই যাবা, ঠিক আছে। তো যোনে যোনে বাহিৰত আছা, অৰ্থাৎ বাহিৰত পঢ়ি আছা, তেওঁলোকৰ কাৰণেও ভাল খবৰ, তেওঁলোকেও এইটো কৰিব পাৰিব, ঠিক আছে। তো ইয়াতে চোৱা, তোমালোকে যিটো পৰ্টেল হয়, তোমালোকে পৰ্টেলটো লগ ইন কৰি ল'বা। ইয়াতে চোৱা, তোমালোকে সেইখন লগ ইন কৰি ল'বা। তোমালোকে যিটো অনলাইন কৰিছিলা, ঠিক আছে, সেইটো অনলাইন কৰিছিলা যে সেইটো অ'পেন কৰি ল'বা। অ'পেন কৰাৰ পিছত এনেকৈ চোৱা, লগ ইন বুলি অপশ্যন আহিছে, ঠিক আছে। ইয়াত তোমালোকে ক্লিক কৰি দিবা। লগ ইনত ক্লিক কৰাৰ পিছত ইয়াতে চোৱা, তোমালোকৰ যি পেজটো লগ ইন কৰিবা, ঠিক আছে। লগ ইন কৰা ইয়াতে তোমালোকৰ আগত যিটো ফোন নাম্বাৰ দিছিলা, অৰ্থাৎ মোবাইল নাম্বাৰ দিছিলা, যিটো লগ ইন হৈ আছিলে, সেইটো নাম্বাৰটো দি দিবা। নাম্বাৰটো দিয়াৰ পিছত OTP আহিব, ঠিক আছে। OTP অহাৰ পিছত তোমালোকৰ সেইটো আহি যাব, দেখুৱাই আছোঁ তোমালোকক। লগ ইন কৰাৰ পিছত তোমালোকে এডিট অপশ্যনটো আহিব, তাতে তোমালোকে ভালকৈ এডিট কৰিব পাৰিবা, ঠিক আছে। তো বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'কেইটা তোমালোকৰ মাজত কেনেকুৱা হয়, আজি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা, ঠিক আছে। আৰু কিবা ইনফৰমেশ্যন লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা, ঠিক আছে। তো ছাত্ৰ-ছাত্ৰীসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।